बकरपारा बीसीडीसीनि सिङाव तेतिलि बांगुरियाव एमजीएन रेगा आरो पीएमएवाई बिथांखि बेखेवदों। उदालगुरि जिल्लानि कलाइगाव जौगाखां खोन्दोनि सिङाव थानाय बकरपारा बीसीडीसीनि तेतिलि बांगुरियाव मोननै एमजीएन रेगा आरो मोनसे पीएमएवाई बिथांखिखौ बेखेवनाय जायो। मख'नो गोनांदि मोनसेबो सरकारि बिथांखिया सौहैनो हायै मुदैबारि बियाबनि बकरपारा बीसीडीसीनि गोग्लैसोनाय तेतिलि बांगुरिनि बाङाइ सानखो मैखोम सुबुं ओनसोलाव गंसे कब्रस्तान आरो तेतिलि बांगुरि बर' बिजोंनि गुदि फरायसालियाव हा खोनायजों लोगोसे गंसे पीएमएवाई न'खौ बेखेवनानै होयो। मुदैबारि ब्लक इउपिपिएलनि आफादगिरि पबित्र बसुमतारिया बे हाबाफारियाव बकरपारा बीसीडीसीनि आफादगिरि फुकन बर'जों लोगोसे बकरपारा प्राइमारिनि आफादगिरि आरो दोलोनि मावथिफोरा बाहागो लायो। मुदैबारि अंतर्गत आमार जी भकतपारा ভিচিডিসি आमार भकतपारा ভিচিডিসিরে দুটা পার্ট আছে, এটা হল পূব মঙ্গলদৈ পার্ট আর এটা হল কলাইগাঁও ডেভেলপমেন্ট ব্লক এটা পড়ে। তার মানে আমার ভকতপারা ভিচিডিসির দুটা পার্ট হয়, এটা পূব মঙ্গলদৈ পার্ট, এটা কলাইগাঁও পার্ট হয়। তাই কলাইগাঁও উন্নয়ন খণ্ডরে অন্তর্গত আমার ভিচিডিসি ভকতপারা ভিচিডিসির এই তিতলি বাঙুৰি গাঁৱত আমার যি মুসলিম সভা আছে ইয়াতে এটা এমজিএন ৰেগাৰ জৰিয়তে এটা আমি আঁচনি পাবলৈ সক্ষম হৈছোঁ। মানে কবৰস্থানৰ যিটো নেকি আৰ্ট ফিলিং, এইটো বহুত দিন ধৰি আমাৰ ইয়াৰ ৰাইজে আমাক এটা আপত্তি দিছিলে যে এই আমাৰ কবৰস্থানটোৰ কাৰণে এটা আৰ্ট ফিলিঙৰ ব্যৱস্থা কৰিব লাগে আৰু এই 2024 আৰু 25 যিটো বিত্তীয় বৰ্ষ আৰু এই বিত্তীয় বৰ্ষত আমি তেওঁলোকক এই আঁচনিটো দিবলৈ আমি সক্ষম হৈছোঁ আৰু ইয়াত যাতে ৰাইজৰ যিটো বহুত দিন ধৰি ভুগি থকা যিটো এটা সমস্যা, এই সমস্যাটো এতিয়া ইয়াৰ আমাৰ এমজিএন ৰেগাৰ এই আঁচনিৰ জৰিয়তে সমাধান হ'বলৈ গৈছে আৰু এইটোক লৈ ধৰ আমাৰ এই অঞ্চলৰ ৰাইজ বা তেতলি ভাঙৰি ৰাইজে আমাক তেওঁলোকে যেনেকৈ ধৰণৰ তেওঁলোকে আমাক জনাইছে আৰু ঠিক তেনেধৰণে তেওঁলোকৰ কামটো কৰাৰ কাৰণে তেওঁলোকে যথেষ্টখিনি ভাল পাইছে, এই কথাটো তেওঁলোকে আমাক জনাইছে। মই আজি তাই সুখবৰ মাজতে ক'বলৈ বিচাৰিছোঁ, যিহেতু 17টা বছৰ আগৰ মহিলা চৰকাৰে কোনো উন্নয়ন কাম কৰা নাছিলে। যোৱাকালি দেখা গৈছিলে যে আমাৰ স্থানীয় বিধায়ক দুৰ্গাদাস বৰুৱাই তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ইউপিপিএল চৰকাৰক, যেন ইউপিপিএল চৰকাৰে কোনো কামেই কৰা নাই আৰু তেওঁলোকে কোনো ধৰি বান্ধি ৰাখিব নোৱাৰে, জিকিবই এইবাৰ। কি ক'ব যে তেওঁলোকে যে ইউপিপিএলক যে ঠকা সমালোচনা কৰিছে বিধায়কগৰাকীয়ে? এটা আমাৰ কলাইগাঁৱৰ যিজন বিধায়ক, এটা বৰ্তমানৰ যিজন বিধায়ক দুৰ্গাদাস বৰুৱা ডাঙৰীয়া, তেখেতৰ কথা আৰু আমি কি ক'ম। তেখেতক ক'বলৈ গ'লে আমাৰ কিছু কথা নিজকে অকণমান লাজ লাগে, কাৰণ তেওঁ আজি যিটো দলত আছে, তেওঁ আজি বিপিএফ দলৰ তেওঁ বিধায়ক হৈছে, কিন্তু তেওঁ চোলাটোহে বিপিএফ দলৰ পিন্ধিছে, কিন্তু তেওঁ প্ৰকৃততে বিপিএফৰ এমএলএ হয় নে নহয় আমাৰ অকণমান প্ৰশ্ন হয়। কাৰণ বিপিএফ দল গঠন কৰাত তেওঁৰ কোনো ভূমিকা নাই, বা আমাৰ এই বিটিআৰ অঞ্চলৰ বা বড়ো জনগণৰ বা এই অঞ্চলৰ যিটো নেকি আমাৰ জাতীয় চেণ্টিমেণ্ট লৈ যি আন্দোলন হৈছে, তেখেত ভূমিকা একদম শূন্য। আৰু দুৰ্গাদাস বৰুৱা ডাঙৰীয়াই প্ৰমোদ বড়োক সমালোচনা কৰাত তেওঁৰ কোনো কিবাই নাই, তেওঁৰ ৰাইটছে নাই। কাৰণ তেওঁ বিটিআৰ চুক্তিৰ লগত যেটা চুক্তি হৈছিলে, বিটিআৰ চুক্তিখনত তেওঁ কিমান সমৰ্থন কৰিছিলে আৰু বা বড়ো যিটো নেকি আন্দোলন হৈছিলে তাত কিমান সমৰ্থন কৰিছে আমাৰ বড়ো ৰাইজে সকলোৱে জানে। আৰু তেওঁ বহুত বিভিন্ন ধৰণৰ আবাং জাবাং কথাবিলাক কৈ থকা আমি দেখিবলৈ পাইছোঁ মিডিয়াৰ জৰিয়তে। কিন্তু প্ৰকৃত সত্যটো হ'ল এইটোই যে আজি বিপিএফৰ অৱস্থা বিটিআৰ অঞ্চলত কেনেকুৱা সেইটো আমি ক'ব নালাগে, সেইটো ৰাইজে ক'ব। আজি আমি ইউপিপিএল চৰকাৰে আজি এই 4.5 বছৰত আমি যিখিনি উন্নয়নমূলক কাম কাজ কৰিলোঁ, তাৰ উত্তৰটো ৰাইজে অহা 2025 চনৰ যিটো নিৰ্বাচন হ'ব তাতে দিব। এইটো দুৰ্গাদাস বৰুৱা ডাঙৰীয়াই ক'ব নালাগে নহয়, ৰাইজেহে ক'ব। কোনে জিকিব কোনে হাৰিব ৰাইজেহে ৰজা, গণতন্ত্ৰৰ ৰাইজে ৰজা, এইটো দুৰ্গাদাস বৰুৱা ডাঙৰীয়াই ক'ব নালাগে। আৰু দুৰ্গাদাস বৰুৱাই কিমানখিনি কাম কৰিব পাৰিছে পাৰা নাই সেই কথাখিনি সকলোৱে জানে। আৰু তেওঁক এতিয়া কংগ্ৰেছ দলৰ পৰা আহি এতিয়া বিপিএফ দলতে ডিপুটেশ্যনত আহিছে, তেওঁৰ কাৰ্যকাল 2026 শেষ হ'ব, আকৌ বিপিএফ বাদ দি বেলেগ দলত যাব। এইবিলাক এতিয়া ধৰ আমি ক'ব গ'লে এইবিলাক হ'ল চালানী মাছ। তেওঁ এতিয়া গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা আহে কলাইগাঁৱত, এমএলএ হ'ল, 5টা বছৰ তেওঁৰ কাৰ্যকাল শেষ, তাৰপিছত বিপিএফ কৰা তেওঁ কৰি দেখুৱাকচোন। এমএলএ নোহোৱাকৈ তেওঁ বিপিএফ দলত ছাৰ্ভিচ দি দেখুৱাকচোন, তেতিয়াহে আমি ক'ম তেওঁ প্ৰকৃত বিপিএফৰ কৰ্মী হিচাপে। কাৰণ বিপিএফৰ কৰ্মকৰ্তাবিলাকে, বিপিএফৰ যিবিলাক কাৰ্যকৰ্তা আছে, তেওঁলোকে দলটোৰ ক্ষেত্ৰত যিমানখিনি ছেক্ৰিফাইচ কৰিছে তাত টিল বিন্দুমান 1% মানে আপোনাৰ দুৰ্গাদাস বৰুৱা ডাঙৰীয়াৰ তাত ছেক্ৰিফাইচ নাই। তেওঁ আহিছে ডাইৰেক্ট ডিপুটেশ্যনত আহিছে, এতিয়া তেওঁৰ কাম আছে আৰু 26 লৈকে থাকিব, তাৰপিছত তেওঁ বিদায় হ'ব।
আৰু BPF দল যে তেওঁ মানে চিৰযুগমীয়াভাৱে কৰিব তাৰ কি যুক্তি আছে আমিতো দেখিবলৈ পাইছোঁ প্ৰথম AGP কৰিল তাৰপিছত কংগ্ৰেছ কৰিল এতিয়া BPF কৰিলে এটা কালি যদি বেলেগ এটা ৰাজনীতি দলত তেওঁ সুবিধা পায় আকৌ তাতে গুচি যাব তেওঁৰতো এইটো আইডিঅলজি বেছ মানুহ এজনে যদি প্ৰমোদ বড়ো ডাঙৰীয়াক কথা কয় বা ক্ৰিটিচাইজ কৰে এইটো কিমান যুক্তিসংগত এইটো ৰাইজে উত্তৰটো দিব আৰু এটা কথা ক'ব গৈছোঁ যিহেতু প্ৰথম অৱস্থাত আমাৰ জগদীশ চৰকাৰ হয় তেওঁ এবাৰ TCLCৰ বেছি নাছিলে তাৰপিছত MCL তাৰপিছত EM হ'ল এই 17টা বছৰত EM গৰাকীয়ে বা MCL গৰাকীয়ে তেখেতে কলাগাঁৱত কোনো এটা উন্নয়নৰ কাম নকৰিলে কিন্তু কলাগাঁৱৰ যিটো সমষ্টি মূৰে সমষ্টি হয় বহুত ঠাইত দেখিছোঁ যে গাঁৱৰ পিনে বহুত মানুহে দুৰ্ভোগত পৰি গ'লে ৰাস্তা ঘাট উন্নয়ন হোৱা নাই আৰু যিহেতু এই তেতেল ভাঙি তাৰ মছজিদৰ নাট ফিল্ডিং হ'ল এনেকুৱা ঠাইত বহু ঠাইত তেওঁৰ কামবিলাক কৰা নাছিলে আজি তেখেতে মানে দাম্ভিকতাই ক'ব বিচাৰিছে যে APPL চৰকাৰে কি কৰিছে কি উন্নয়ন কৰিছে এইটোৱে মই ক'বলৈ যাওঁ ইয়াৰ মই আগতো এই জগদীশ চৰকাৰ ডাঙৰীয়াৰ কথা ক'বলৈ গ'লে আমি নিজে লাজ পাওঁ এটা টাইমত তেওঁৰ লগতে আমি সংগ দিছিলোঁ কিন্তু তেওঁৰ যিবিলাক নেকি কৰ্মকাণ্ড আৰু এই তেওঁৰ কৰ্মকাণ্ডটোক মানে আমি সহ্য কৰিব নোৱাৰি তেনে আমি এটা সময়ত তেওঁক আমি সংগ এৰি গুচি আহিলোঁ 17টা বছৰ সুযোগ পালে জগদীশ চৰকাৰ ডাঙৰীয়াই তেওঁ এটা এক্সাম্পল দিয়কচোন আজিৰ ডেটত যে মই 17টা বছৰ যিটো নেকি মই ৰাজত্ব কৰিলোঁ 17টা বছৰত তেওঁ এটা এনেকৈ এক্সাম্পল দিয়ক যিটো কাম ৰাইজৰ হকে তেওঁ কৰি থৈ গ'ল এটা তেওঁৰ কামৰ নমুনা যদি কওঁ আমাৰ মানে চকু কপালত উঠে কলাইগাঁৱত এটাই আছে মই তাক আইফেল টাৱাৰ নামাকৰণ দিছোঁ কলাইগাঁও আমাৰ যিটো নেকি থানাৰ মুখ তাতে তেওঁ এটা টাৱাৰ বনাইছিলে মই এইটো আইফেল টাৱাৰ নামাকৰণ দিছোঁ কাৰণ এটা ক্লক টাৱাৰ বনাইছিলে সাধাৰণ এটা ক্লক টাৱাৰটোকে তেওঁ মানে তাত চালি লগাব নোৱাৰিলে তাতে মানে ঘড়ী লগাব নোৱাৰে মানে যিটো ক্লক বুলি কয় আৰু তেওঁ যিটো কলাইগাঁও আমাৰ টাউনত যিটো ড্ৰেইন বনালে সেই ড্ৰেইনৰ কথাটো আমাৰ যিটো কলাইগাঁৱৰ বাকী ৰাইজে যিটো ভুগিছে ড্ৰেইনৰ পৰাহে ৰাস্তাত পানী আহে गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो 2025-26 सोलोंथाइ बोसोरनि थाखाय 6 थाखोनिफ्राय 9 थाखोसिम आरो HS फार्स्ट इयार आरो HS सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो क'क्राझार शहरजों नांजाबनाय साहा फारसे साखाथि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव बड' मिडियामनि 6 थाखोनिफ्राय 9 थाखोसिम साइन्स आर्ट्स कमार्स स्ट्रीमाव बड' आरो इंलिश मिडियामाव HS फार्स्ट इयार आरो HS सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसे गोबां उफ्रा सोलोंथायनि खाबुफोर जेरै डेली फ्री JEE आरो नीट क्लास JEE नीट आरो कम्पिटिटिव एग्जामनि थाखाय फ्री मक टेस्ट इंग्लिश स्पीकिंग क्लास डेली GK क्लास कैरियर गाइडेंस लाइब्रेरी फेसिलिटीज पर्सनल एटेंशन हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थाग्रा हस्टेल बायदि बायदि सोलोंथाय खाबुफोरजों गुनगोनां सोलोंथायखौ बे बड'लेण्ड स्टार एकाडेमियाव मोननो हागोन बेनि अनगायैबो मेट्रिक आनजादाव 85% एबा बेनि बांसिन नम्बर मोननाय फरायसाफोरनो बेसेन लायालासे मुं थिसनथाय होगोन आरो बिफेल नखरनि फरायसाफोरनो मुं थिसननायाव 20% रेहाय होनाय जागोन अब्ला मानोथो गोबाव खालामनो नोंथाङाबो गुनगोनां गोजौ सोलोंथाय लानो थाखाय क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो बांसिनै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बराव फोनांजाब खालाम मोबाइल नम्बर 7638008149 6003494371 आरो 6000034997